তোমালোকৰ ভালনে? মই ভালেই। মই লৈছোঁ কাপোৰ চিলাবলৈ। এয়া মই মেখেলাখন চিলাই আছোঁ মাৰ ভাগৰ, আৰু কি কৰোঁ আজি দিনটোত দেখুৱাই থাকিম। এয়া মায়ে বাহিৰৰ পৰা কাপোৰবোৰ আনি এইবোৰ জাপি আছে, আৰু এইবোৰ মই চিলাবৰ কাৰণে দিয়াই লৈছোঁ। এয়া মায়ে জাপি আছে কাপোৰ, এইফালে মই কাপোৰ চিলাই আছোঁ। খবৰ তোমালোকৰ ভালনে? এয়া মায়ে পিঠা বনাই আছে, আৰু আগতীয়াকৈ ৰঙালী বিহু শুভেচ্ছা থাকিলে সকলোলৈ। এয়া মায়ে পিঠা বনাই আছে, মায়ে বনাইছে দেই, একদম গৰম গৰম পিঠা। বিহুলৈ আহিব খাবলৈ। এয়া আমাৰ বাইদেউ আহিছে, এয়া আমাৰ বাইদেউ। আগতীয়া বিহু দেই, বিহুলৈ আৰু কিমান দিন আছে আৰু। এয়া মায়ে বনাই আছে পিঠা। এয়া এইফালে পিঠা বনাই আছে। মাজনী লৈ আহিছো কেমেৰা, এজনী এইফালৰ পৰা নাচি আছে আকৌ। নাচি আছে দেই, নাচিব কৰিব একোৱে নোৱাৰে আকৌ। হামচে লটোকে নাচিব নোৱাৰে। হামচে নৈ মামচে নৈ কিয় কৰা দেই। এজনে কে হ'ল, ওপৰলৈ চাব নোৱাৰি নে? এইফালে চাওক, এইফালে লাজ কৰিছে নো। আৰু আমাৰ এগৰাকী কিবা কৈ আছে, ভালকে কোৰ এখন মাৰিব নোৱাৰে। আপুনি এইফালে ঘৰকচোন, ঘৰক কিনো কৰিছে চাওক চাওক। আৰু এইটো আমাৰ নতুন পাকঘৰ বনাই আছে দেই, আপোনাক দেখুৱাই আছোঁ। মই ভিতৰলৈ গৈ আছোঁ। এয়া পাকঘৰ মচি আছে। এনেকুৱা পাকঘৰ বেৰ মোচা মানুহ কাৰোবাক লাগিবনে? এয়া বেৰ মচি আছে। এয়া এইটো পাকঘৰ নতুনকে বনাইছে। এয়া বেৰ মচিবলৈ আৰম্ভ কৰিছে। এয়া দেই বন্ধু বান্ধৱীসকল, চাই লওক। এয়া পাকঘৰ মচি আছে আমাৰ। পৰ্বতে বগাব পাৰোঁ মই, লতানো বগাবলৈ টান। জুৰীয়া হাতীটো মোলাব পাৰোঁ মই, তোমাক নুভুলাবলৈ টান। কি খবৰ তোমালোকে? ভাল? মই মাৰ লগত বিহু এটা গাবলৈ লৈছোঁ। এয়া মায়ে কিন্তু পিঠা বনাই আছে, তাৰ মাজতে বিহু এফাকি গাব লৈছোঁ। কিন্তু বিহুটো গাব নাজানো, কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। উৰিয়াম গছৰি নাঙলা কাটিব, গুৰি পোনাবলৈ টান। তেজপুৰৰ ছোৱালী নানিবা ককাইটি ঐ, কথা বুজাবলৈ টান। এই ফাকি কিন্তু মোকে জুৰিলে দেই। গাওক। গছৰ কোমল
আলহী ভাতো পৰি খায় ভাতো পৰি খায় দাদাই তোলা মইনাজনী লোকে লৈ যায় বঙলা টেঙাৰু টম কমলা জুমি জুমি চাবলৈ এইখন নহয় চিনেমা হ'ল জাতি বাঁহৰ লুৰি দেউতা জাতি বাঁহৰ লুৰি হালোৱালৈ দিলে দেউতা খামে কেনে কৰি জোকে ধৰে লেলো পেলো মেখেলাতে লাগে মেখেলাতে লাগে আচাৰ মাৰি দিলে দেউতা মাল